নমস্কাৰ। আজি মই অল্পিত দাসে আপোনালোকৰ আগলৈ লৈ আহিছোঁ মোৰ এটি নতুন স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম অচিন ঠিকনা। হৃদয়ৰ অচিন ঠিকনাবোৰ পাম জানো কাহানিবা? ক্লান্ত হৃদয় হ'ব জানো শান্ত? আকাশৰ ঠিকনাবোৰ বৰষুণ হৈ পৃথিৱীলৈ আহে, মেঘৰ ঠিকনাবোৰ বৃষ্টি হৈ সৰে। মনৰ ঠিকনাবোৰে আবেগ হৈ ঢৌ খেলে। পৃথিৱীৰ ঠিকনাবোৰ কোনে বুজে? আকাশে বুজেনে ঠিকনাৰ মানে? ক্লান্ত এই পৃথিৱী শান্ত হ'বনে? পৃথিৱীৰ ঠিকনা কোনোবাই পাবনে? ভৰ দুপৰৰ জিলমিল ৰ'দত পখিলাবোৰ উৰে, ফুলৰ মৌচুমে। তেতিয়াই হৃদয়ত অনুভৱবোৰে খলকনি তোলে। বুজিও অবুধ হৃদয়ৰ ভাষাবোৰে শান্তি বিচাৰি ফুৰে। মাথো শান্তি। ধন্যবাদ।